নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। আজি মই লৈ আহিছোঁ ব্ৰেড চপৰ ৰেচিপি। আশা কৰিছোঁ আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পাব। আৰু আজি মই যি ধৰণে ব্ৰেড চপ বনাইছোঁ অতি সহজ সৰল আৰু ঘৰুৱা পদ্ধতিত। প্ৰথমতে মই লৈ লৈছোঁ 4খন ব্ৰেড, 1 চামুচ টমেটো চচ, এটা ডাঙৰ আলু বইল কৰা, এটা ডাঙৰ চাইজৰ পিঁয়াজ এনেকৈ চপ কৰি কাটিছোঁ আৰু 2টা জলকীয়া এনেকৈ কাটি লৈছোঁ। মছলা হিচাপত মই ব্যৱহাৰ কৰিছোঁ জালুকৰ গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ সৰু চামুচেৰে, আৰু ধনিয়া গুড়ি 1 চামুচ সৰু চামুচেৰে, আৰু হালধি পাউডাৰ 1 চামুচ আৰু সোৱাদ অনুসৰি নিমখ। আবেলি সময়কণত কিবা নহয় কিবা এটা খাবলৈ মন যায়, তেতিয়া এনেকৈ ব্ৰেড চপ বনাই খাব। আপোনালোকে খুব ভাল পাব আৰু সোৱাদ পাব। এতিয়া মই এখন এখন ব্ৰেড ছাইডবোৰ এনেকৈ কাটি ল'ম, আৰু ছাইডবোৰ কাটি মই ছাইডখিনি পেলাই নিদিওঁ, সেইখিনি মই মিক্সি জাৰত গ্ৰাইণ্ড কৰি ল'ম। এখন এখনকৈ গোটেইখিনি এনেকৈ কাটি ল'ম। কাটি হৈ গ'ল মোৰ। এনেকৈ মই গোটেইখিনি কাটি লৈছোঁ, আৰু ছাইডখিনি মই ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'ম এইখিনি। তাৰপিছত মই 2টা বল লৈছোঁ, আৰু এটাত অলপ পানী লৈছোঁ আৰু এটা এনেকৈ লৈছোঁ। এতিয়া মই ইয়াত ব্ৰেডকেইখন এখন এখনকৈ এনেকৈ তিয়াই ল'ম। তিয়াই পানীটো চেপি উলিয়াই দিম ইয়াৰ পৰা। এনেকৈ গোটেইকেইখন চেপি ল'ব লাগিব। সেইখিনি চেপা হৈ গ'ল। এতিয়া আলুকেইটা দি দিম। বইল আলুকেইটা দি মই এই গোটেইখিনি দুইখিনি একেলগত এনেকৈ সানি দিম হাতেৰে। সানা হৈ গ'ল মোৰ। এতিয়া মই ইয়াত এটা পিঁয়াজ ডাঙৰ চাইজৰ কাটি থোৱা দি দিছোঁ। তাতে 2টা জলকীয়া দি দিম, সৰু সৰুকৈ কাটি থোৱা। এয়া মই জলকীয়া দি দিছোঁ। এতিয়া মই ইয়াত 1 চামুচ টমেটো চচ দিম। এতিয়া মই জালুকৰ গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, হালধি গুড়ি 1 চামুচ আৰু সোৱাদ অনুসৰি নিমখ, এই গোটেইখিনি বস্তু ইয়াতে দি দিম। তাৰপিছত মই কেৰাহী পাতি তাতে তেল গৰম হ'বলৈ দিছোঁ। ইয়াত এতিয়া মই কেইটামান জিৰা দি দিছোঁ, গোটা জিৰা, আৰু এইখিনি অলপ ঠাণ্ডা হ'লে মই ইয়াত ঢালি দিম। ঢালি দিছোঁ। এতিয়া মই এইটো ঠাণ্ডা হ'লে মানে গোটেইখিনি মিক্স কৰি দিম। মিক্স কৰা হৈ গ'ল। এতিয়া মই এনেকৈ এটা এটা লাডু টাইপ কৰিছোঁ। তাৰপিছত এনেকৈ চেপেটা কৰি দিছোঁ। দি শুকান ব্ৰেডৰ কিনাৰখিনি যি গ্ৰাইণ্ড কৰি লৈছিলোঁ তাতে এইকেইখন এনেকৈ 2টা ছাইডত লগাই ল'ম। এনেকৈ লগাই লৈছোঁ। এটা এটাকৈ মই গোটেইখিনি এনেকৈ ব্ৰেডত শুকান ব্ৰেড লগাই ল'ম। হৈ গ'ল লগোৱা। এতিয়া মই এইখিনি মোৰ ধুনীয়াকৈ লগোৱা হৈ গ'ল। এতিয়া কেৰাহী পাতি তেলত মই এইখিনি ধুনীয়াকৈ ভাজি দিম। দি দিলোঁ তেলত। এতিয়া মই এটা এটাকৈ গোটেইকেইটা মোৰ ব্ৰেড চপ মই এনেকৈ ভাজি ল'ম। মোৰ ব্ৰেড চপ হৈ গ'ল খাব পৰা। এনেকৈ আপোনালোকে বনাই খাই চাব, ভাল পাব। আৰু আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্টত ক'ব কেনেকুৱা হৈছে। আশা কৰিছোঁ আপোনালোকে ভালে পাব বুলি। কেনেকুৱা হৈছে কমেণ্টত জনাব। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।